হাজাৰ ভাল কাম কৰিলেও কেতিয়াবা কোনোবা এটা সিদ্ধান্তৰ বাবে মানুহৰ আগত বহুত বেয়া হ'বলগীয়া হয় আৰু আজি তেনেকুৱাই হৈছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মামা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে বাল্য বিবাহ লৈ পেলাই এটা সিদ্ধান্ত লৈছিলে আৰু যিসকলে বাল্য বিবাহ কৰিছিলে তেখেতসকলক জেলত থৈছে, এৰেষ্ট কৰিছে। আৰু সেই প্ৰসংগলৈ মানুহে বহুত গালি গালাজ দিছে। ছ'চিয়েল মিডিয়াতে হওক বা য'তেই নহওক মানুহে তেখেতক গালি গালাজ কৰিছে, বেয়াকৈ কৈছে এইটো কৰিব নাপায়। এতিয়া বস্তুটো হৈছে কি, মুখ্যমন্ত্ৰী ডাঙৰীয়া শুদ্ধ নে আমাৰ ৰাইজ শুদ্ধ? মোৰ ফালৰ পৰা মই যদি কওঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফালৰ পৰাহে শুদ্ধ। বাল্য বিবাহটো হ'ব নালাগে। বাল্য বিবাহটো এটা আমাৰ মানুহৰ কাৰণে, মানুহ জাতিৰ কাৰণে এটা আদৰ্শ নহয়। উপযুক্ত বয়স হ'লেহে বিয়া পাতিব লাগে। কিন্তু ভুলটো এতিয়া হ'ল ক'ত? ভুলটো এইটোৱে হ'ল যে মামাই বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো বলবৎ কৰিব লাগিছিল যে 2023 চনৰ পৰা বাল্য বিবাহ কোনেও কৰাব নোৱাৰিব অসমত, আৰু ছোৱালী বোলে 21 বছৰ, ল'ৰা 24 বছৰ বা 22 বছৰ হ'লেহে বিয়া পাতিব পাৰিব। তেনেকুৱা এখন আইন বলবৎ কৰিব লাগিছিলে স্থায়ীভাৱে। যিসকলে আগতে কৰিলে, কাৰণ তেখেতসকলৰ সংসাৰ আছে, তেওঁলোকৰ পৰিয়াল আছে, গতিকে সেইটো হ'ব নালাগে। ভুলটো তাতে হৈছে যে আগৰ মানুহখিনিক ধৰি লাভ নাই। এতিয়া নতুনকৈ আইন এখন স্থায়ীভাৱে বলবৎ কৰিব লাগে যে অসমত এই বস্তুটো হ'ব নাপায়। এইটো বস্তু যদি মানুহে কৰে, এই কামটো যদি মানুহে কৰে, আইনমতে দণ্ডনীয়। গতিকে মামা, যদি আপুনি পাৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি আপুনি পাৰে, এই বিষয়টোত অকণমান চিন্তা কৰি চাওক। কাৰণ বহুতৰে পৰিয়াল আছে, বহুতৰে ঘৰ সংসাৰ আছে। এটা আপুনি এলাৰ্ট এটা দি দিয়ক যে 2023 পৰা আৰু বাল্য বিবাহ নচলিব বা এনেকুৱা বস্তু নচলিব, আৰু যিয়ে এই নিয়মৰ উলংঘন কৰিব তেখেতক আইনমতে কঠোৰ শাস্তি দিয়া হ'ব। মোৰ যদি কিবা ভুলভ্ৰান্তি হৈছে কোৱাত মই ক্ষমা খুজিছোঁ। যদি ভিডিঅ'বোৰ ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু চেনেলটো নতুন, আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰক। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, নতুন বিষয়ৰ সৈতে। জয় আই অসম।